Good morning. So bag check লোৱা হৈ গ'ল এয়া মোৰ আকৌ লগ পাই big surprise. অকলে ইণ্টাৰনেশ্যনেল ট্ৰেভেল কৰি চ' মই আজি ৰাতিপুৱা এয়াৰপৰ্টৰ পৰা মানে ক'লৈনো যাম আপোনালোকক ক'ব লাগিব ইটছ আ বিগ ছাৰপ্ৰাইজ মোৰ ফ্লাইট হ'ল 10:30 ইষ্টানবুল গুড মৰ্ণিং ৱেলকাম টু মাই চেনেল আজি ৰাতিপুৱা এতিয়া বাজিছে 5টা চ' মই ট্ৰেভেল কৰিব ওলাইছোঁ হঠাতে আই এম গোয়িং টু ইণ্ডিয়া ইয়াৰ পৰা ডাইৰেক্ট মোৰ ফ্লাইট আছে ইষ্টানবুল তাৰপিছত মই তাৰ পৰা আকৌ চেঞ্জ কৰি বেলেগ এয়াৰলাইনত গৈ আছোঁ চ' মই ক'ব ওলাইছিলোঁ দিছ ইজ মাই মানে ফাৰ্ষ্ট ছ'ল' ট্ৰেভেল মই অকলে গৈ আছোঁ আৰু এতিয়া মই এয়াৰপৰ্টত আছোঁ চ' আপোনালোকক দেখাওঁ গোটেইখিনি অকলে এই জাৰ্ণিটো মই কেনেকৈনো কৰোঁ চাই থাকিব চ' ফ্লাইটৰ টাইম বহুত আছে এতিয়াও কাউণ্টাৰ খোলা নাই মই বহুত এডভান্স আহি গৈছোঁ চ' আই এম ৱেইটিং কিবা এটা এনাউন্সমেণ্ট আহিছে চেকিং মোৰ হৈ গ'ল এতিয়া যথেষ্ট সময় আছে একচুৱেলি মই ট্ৰাফিকটো এভইড কৰিব খুজিছিলোঁ বুলি অলপ আগতীয়াকৈ এয়াৰপৰ্ট আহিলোঁ এয়া হ'ল আমাৰ লিয়ন এয়াৰপৰ্টৰ ভিতৰৰ ভাগ এতিয়া মই গেটৰ ফালে গৈ আছোঁ গেট নম্বৰ এতিয়াও দিয়া নাই আফটাৰ ছিকিউৰিটি চেক আই থিংক গম পাম আৰু ফাইনেল ছিকিউৰিটি হ'বলৈ গৈ আছে লাইন বাৰু আছে নথকা নহয় এয়া মোৰ বৰ্ডিং পাছ ছিকিউৰিটি চেকৰ পিছত মই ভিতৰৰ ফালে গৈ আছোঁ এয়া মই ভিতৰৰ ফালে গৈ আছোঁ আৰু এয়া ডিউটি ফ্ৰী আপোনাৰ লাষ্ট মিনিট যদি কিবা ল'ব লগা থাকে ইয়াতে বহুত ইজিলি সকলো বস্তু পোৱা যায় চ' চাওঁ কিনো পোৱা যায় ইয়াতে অকণমান টাইম পাছটো কৰিব লাগিবই কাৰণ যথেষ্ট সময় আছে মই বিচাৰি আছোঁ এখন কফি শ্বপ য'ত বহি মই আৰামছে একাপ কফি খাব পাৰোঁ কাৰণ ৰাতিপুৱা ওলাই আহিছোঁ সোনকালে একো খোৱা নহ'ল চ' তাৰ বাবে ইয়াতে বহি আৰামছে কফি একাপ মই এতিয়া খাম কফি খালোঁ এতিয়া ফ্লাইটৰ সময় আকৌ কিছু সময় আছে এতিয়া আৰু ফাইনেল বৰ্ডিং হৈ যোৱাৰ পিছত আহিলোঁ অকলে ইণ্টাৰনেশ্যনেল ট্ৰেভেল কোনে কৰিছে বাৰু জনাবচোন আৰু এই অভিজ্ঞতাটো সঁচাকৈ সুকীয়া হ'ব যেন লাগিছে এইবাৰ বম্বেলৈ যোৱাৰ কাৰণ এটাই কাৰণ মোৰ ভণ্টিহঁত আহিছে লণ্ডনৰ পৰা বৰ্তমান তেওঁলোক বম্বেতে আছে আৰু মোৰ মা গুৱাহাটীৰ পৰা আহিছে বম্বেলৈ তাইৰ শাহু শহুৰ সকলোবোৰ একেলগে আছে বম্বেত কেইদিনমান থাকিব আৰু আমি সকলো একেলগে ঘূৰিম তেওঁলোকে এটা এয়াৰবিএনবি লৈছে চ' যিহেতু দিৱালী হয় চেলিব্ৰেশ্যনটো আৰু অলপ ডাঙৰ হ'ব আৰু বেছি ভাল লাগিব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বাকীবোৰ ইয়াতে এটা ডাঙৰ টুইষ্ট আছে আজি মই অকলে ট্ৰেভেল কৰি আছোঁ কিন্তু অহাকালি দিৱালী আৰু মোৰ হাজবেণ্ড অহাকালি দিৱালীত ডাইৰেক্ট ছাৰপ্ৰাইজ কৰিব সকলোকে গৈ
কাৰণ তেওঁৰ আজি এটা বিশেষ কাৰণত তেওঁ আজি ট্ৰেভেল কৰিব পৰা নাই, এটা কাম আছিলে ইম্পৰ্টেণ্ট, সেইখিনি শেষ কৰি ৰাতিৰ ফ্লাইট ল'ব। তাৰপিছত নেক্সট দিনাখনত তেওঁ আহি পাব। আৰু এই কথাটো এতিয়ালৈকে কোনো নাজানে, অকল মই অহা কথাটোহে জানে, মোৰ ভণ্টি জানে, আৰু কোনো নাজানে বৰ্তমানলৈকে। মোৰ মাতো একেবাৰেই কোনো আইডিয়া নাই। যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ সকলোৱে মিলি এই ছাৰপ্ৰাইজটো মানে ভালে ভালে যেন হয়, আৰু বাকী দেখা যাওক কি হয়। কালি যেতিয়া মোৰ হাজবেণ্ড আহি পাবহি ইভিনিং, তেতিয়া আৰু বেছি ছাৰপ্ৰাইজ হ'ব সকলোৱে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মোৰ এই জাৰ্ণিটো, আমি সকলোৱে মিলি কেনেকৈ দিৱালী এইবাৰ চেলিব্ৰেট কৰিম, সেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰিম। চাই থাকিব আগলৈ। মই এতিয়া ফ্লাইটৰ ভিতৰত মই এক্সিট চিট পাইছোঁ। চ' মই আহি পালোহি ইস্তানবুল। বৰ্তমান ইস্তানবুল এয়াৰপৰ্টত বহি আছোঁ, আৰু 4 ঘণ্টা ইয়াতে মোৰ ৱেইটিং টাইম। তাৰপিছত নেক্সট ফ্লাইট আছে মোৰ মুম্বাইলৈ ৰাতি 8টা বজাত। এতিয়া ইয়াতে সময় হৈছে 4:05। চ' নেক্সট এয়াৰপৰ্টটো খুব ডাঙৰ, ধুনীয়া, আৰু হাতত আছে যথেষ্ট সময়। 4 ঘণ্টা অকলে মই ইমান ডাঙৰ এয়াৰপৰ্টটোত কি কৰিম। য়েছ, একজেক্টলি, মোৰো তেনেকুৱাই ফিল হৈছে। মানে ব'ৰটো লাগিবই, কিন্তু মই এতিয়া বৰ্তমান খাবলৈ যাম এখন ৰেষ্টুৰেণ্টত, কিবা অলপমান খাম, খাই গোটেই দোকান হাতবোৰ ঘূৰিম। ইয়াত ধুনীয়া ধুনীয়া টাৰ্কিছ ছুভেনিয়াৰ শ্বপছ আছে, চ' তাত গৈ কিবা ভাল লাগিলে ঘৰৰ কাৰণে ল'ম। আৰু বম্বে গৈ মই প্ৰথমতে কিন্তু মাহঁতৰ তালৈকে নাযাওঁ, খুৰাহঁতৰ তালৈকে যাম। তাতে কিছু সময় ৰেষ্ট কৰি ইভিনিং মই মাহঁতৰ তালৈকে যাম, কাৰণ মাহঁত নিজেই এয়াৰবিএনবিত নাই। তেওঁলোকে ৰাতিপুৱাই ওলাইছে, ঘূৰি ফুৰি খাই বৈ লৈ একেবাৰে ইভিনিং আহিব, সেইবাবে মই ৰখিবলগীয়া হ'ল। মই ৰাতিকৈ যাম, বাকীখিনি আপোনালোকক দেখুৱাই থাকিম। এইবিলাক ব্ৰেচলেটছ, ডিউটি ফ্ৰীৰ পৰা মই কিছুমান চকলেটছ এণ্ড পাৰফিউম ল'লোঁ, আৰু সকলোৰে কাৰণে কিছুমান টাৰ্কিছ মিঠাই। অফক'ৰ্ছ দিৱালীৰ সময়ত গৈ আছোঁ, মিঠাইটো ল'বই লাগিব। এতিয়া বৰ্ডিঙৰ সময় হৈ গৈছে, সেইবাবে মই গেটৰ ফালে গৈ আছোঁ। এয়া মই বহিলোঁ মোৰ ছিটত, আৰু কিছু ঘণ্টা পিছতে গৈ পাম ইণ্ডিয়া বুলি ক'লে মনটো ইমান ভাল লাগি যায়, আৰু এইবাৰতো আৰু বেছিয়ে ভাল লাগি আছে। দিৱালীত গৈ আছোঁ। বাপৰে, ইমান দীঘলীয়া ফ্লাইট। ফাইনেলি মই বম্বে আহি পালোঁ, নামিছোঁ। এতিয়া বেগেজত গৈ আছোঁ, তাৰপিছত হ'ব পাছপৰ্ট ক্লিয়াৰেঞ্চ এভৰিথিং হোৱাৰ পিছত ভেৰি টায়াৰ্ড। বিৰাট দীঘলীয়া লাইন। এতিয়া পাছপৰ্ট ক্লিয়াৰেঞ্চ হ'ব, আৰু ইয়াতে ৰখি থাক। এতিয়া 1 ঘণ্টাৰটো বেছিয়ে লাগিব যেন পাইছোঁ। চ' বেগ চেগ লোৱা হৈ গ'ল। এয়া মোৰ বেগ। এতিয়া ঘৰমুখে যাম, আকৌ লগ পাই আছোঁ। ফাইনেলি মই ঘৰ আহি পালোঁ। এতিয়া দৰ্জা খুলিম আৰু চাওঁ মাৰ কি ৰিয়েকশ্যন হয়।
কি মাই গড তোমালোকে ভাবিছো সাৰপ্ৰাইজটো গমেই পাই গৈছে কিজানি